নমস্কাৰ মই কল্পনা ডেকা মোৰ ঘৰ গুৱাহাটীৰ কাহিলীপাৰাত মোৰ স্বামীৰ সৈতে মোৰ দুগৰাকী কন্যা সন্তান আছে মই নিজে পেছাত এগৰাকী শিক্ষয়িত্ৰী আছিলোঁ যদিও মোৰ চাকৰিটো আসলতে সুদীৰ্ঘ 28 বছৰ শিক্ষকতা কৰাৰ পিছতো মোৰ চাকৰিটো নহল তাৰ পিছত দুজনী ছোৱালীক আগুৱাই নিয়াৰ ক্ষেত্ৰত মোৰ যথেষ্ট আৰ্থিকভাৱে সমস্যাত ভুগিছিলোঁ আৰু স্বামীৰো গভৰ্ণমেণ্ট চাকৰি নাছিলে তেনেকৈ দুজনী ছোৱালীক ডাঙৰ কৰিছিলোঁ তাৰ পিছত তেনেকৈ আগুৱাই গৈ থাকিল দুইজনীৰ শিক্ষাৰ ক্ষেত্ৰত বা এনেকৈ আমি বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে আমাৰ সংসাৰখন আগুৱাই লৈ গৈ আছিলোঁ বিশ্বস্ত সূত্ৰে আমি শেষ পৰ্যায়ত গম পালোঁ যে যাদু সম্ৰাট বিক্ৰমৰ ওচৰলৈ গ'লে ভাল দিহা পৰামৰ্শ পোৱা যাব আৰু সেই সূত্ৰে আমি বিক্ৰম তালুকদাৰৰ ওচৰলৈ আহিছিলোঁ আৰু মই এইটো জনাব পাই সুখী হৈছোঁ যে মোৰ ডাঙৰ জীয়ৰী অৰুন্ধতী ভানুপ্ৰিয়া সংগীতৰ লগত জড়িত আৰু তাই এগৰাকী সংগীত শিল্পী তাই সংগীতৰ ক্ষেত্ৰত যথেষ্ট বাধাও আছিলে যদিও আৰম্ভণিতে তাই হাৰ্টথ্ৰব জুবিন গাৰ্গৰ লগত সহশিল্পী হিচাপে সংগীত পৰিৱেশন কৰিছিলে পিছৰ পৰ্যায়ত তাই যেতিয়া চিন্তা কৰিলে যে অকলশৰে তাই সংগীত অনুষ্ঠান পৰিৱেশন কৰিব তেতিয়া তাইক বিভিন্ন সমস্যাই আগুৰি ধৰিছিলে যিহেতুকে তাই নিজা কোনো কণ্টেণ্ট নাছিলে তাৰপিছত তালুকদাৰদেৱৰ পৰামৰ্শৰ মতে তাই আগবাঢ়িলে নিজৰ কেৰিয়াৰটো আৰম্ভ কৰিবলৈ আৰু অকলশৰে 2023 বৰ্ষত তাই অকলশৰে সংগীত অনুষ্ঠান পৰিৱেশলৈ যেতিয়া তাই বিজ্ঞাপন দিছিলে বহু দিনলৈকে কোনো সঁহাৰি অহা নাছিলে যদিও শেষৰ পৰ্যায়ত তাই ইমান ভাল ধৰণে সঁহাৰি পালে আৰু অসমবাসী ৰাইজৰ ওচৰত আমি আসলতে ইয়াৰ জৰিয়তে কৃতজ্ঞতাও প্ৰকাশ কৰিছোঁ আৰু তাই প্ৰথম বছৰে অকলশৰে সংগীতা অনুষ্ঠান মানে 35খনলৈকে কৰিবলৈ সক্ষম হৈছিলে আৰু যোৱা 24 বৰ্ষতো তাই সংগীতানুষ্ঠান অকলশৰে 33খন পৰিৱেশন কৰিছে গতিকে এতিয়া তাই সংগীতৰ দিশত ৰৈ থাকিবলগীয়া হোৱা নাই আগুৱাই যাবলৈ তাই অহোপুৰুষাৰ্থ চেষ্টা কৰি আছে আৰু এই ক্ষেত্ৰত গোটেই আসলতে আমাৰ ক্ৰেডিটটো যাব আসলতে যাদু সম্ৰাট বিক্ৰম তালুকদাৰ দেৱলৈ আৰু তেওঁৰ দিহা পৰামৰ্শৰ মতেই আসলতে তাই আজি এইখিনি কৰিবলৈ সক্ষম হৈছে লগতে আমাৰ ঘৰুৱা যিখিনি স্বামীৰ সৈতে যিখিনি সমস্যা আছিল সেইখিনি সমস্যাও আমি এতিয়া দূৰ হোৱা বুলি অনুভৱ কৰিছোঁ আৰু মই এইটো অনুৰোধ কৰোঁ যে যদি কোনো কাৰোবাৰ এনেকুৱা ধৰণৰ সমস্যা আছে আপোনালোকেও আহক তেখেতক খুলি কওক তেখেতৰ লগত আলোচনা কৰক নিশ্চয় আমি ভাবোঁ আপোনালোকৰ সমস্যাবোৰো দূৰ হ'ব ধন্যবাদ আপুনি যদি জীৱনত কিছুমান সমস্যাৰে যুঁজি আছে আৰু সেই সমস্যাৰ সঠিক সমাধান বিচাৰি পোৱা নাই তেনেহ'লে ইয়াৰ সঠিক সমাধানৰ বাবে আজিয়ে যোগাযোগ কৰক বিক্ৰমাদিত্য এষ্ট্ৰো এণ্ড স্পিৰিচুৱেল চেণ্টাৰত যোগাযোগৰ নম্বৰ 8822332200